নমস্কাৰ বন্ধুসকল AxomAmar Rupohi এইটো চেনেলটিলৈ চিনি পাইছে চাগে মই ৰিতুমনি আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আৰু মই ভালে আছো আসলতে এই কিমাহমান অকনমান ব্যস্ত থকাৰ বাবে আপোনালোকলৈ ভিডিও আগবঢ়াব পৰা নাছিলো আশা কৰো এতিয়া আকৌ নিয়মীয়াকৈ আপোনালোকলৈ ভিডিও আগবঢ়াবলৈ চেষ্টা কৰিম আজি এটা ভিডিও লৈ আহিছো আজিৰ ভিডিওটো কেৱল ডিগ্ৰী ষ্টুডেন্ট সমূহৰ বাবে আৰু ডিগ্ৰী ষ্টুডেন্ট সমূহে এই ভিডিওটো চোৱা নিতান্ত প্ৰয়োজন গতিকে আহক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আপোনালোকে কেনেকৈ ইন্টাৰনেটৰ পৰা কোৱেশ্চন পেপাৰ সমূহ সংগ্ৰহ কৰিব পাৰিব তাৰ বাবে ভিডিওটো প্ৰস্তুত কৰিছো অৰ্থাৎ ডিগ্ৰী ষ্টুডেন্ট সমূহে কেনেকৈ ইন্টাৰনেটৰ পৰা তেওঁলোকে নিজৰ সেমিষ্টাৰটোৰ আগৰ কোৱেশ্চন পেপাৰ সমূহ সংগ্ৰহ কৰিব পাৰিব তাৰ বাবে ভিডিওটো প্ৰস্তুত কৰিছো গতিকে আহক আমি কেনেকৈ ইন্টাৰনেটৰ পৰা কোৱেশ্চন পেপাৰ সমূহ সংগ্ৰহ কৰিব পাৰো তাৰ বাবে ভিডিওটো চাও বলক আমাৰ মোবাইলৰ ইন্টাৰনেট ব্ৰাউজাৰটো ওপেন কৰিব লাগিব আৰু ইয়াত আমি লিখিব লাগিব ডিজিটেল লাইব্ৰেৰী SBMS কলেজ যেহেতু মই সাৰ্চ কৰি ৰাখিছো সেইবাবে ওলাই আহিছে আৰু আমি এটা সাৰ্চ কৰি দিও সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো লিংক কোৱেশ্চন পেপাৰছ ডিজিটেল লাইব্ৰেৰী অফ SBMS কলেজ ইয়াত ক্লিক কৰাৰ পিছত এটা পেজ ওপেন হ'ব আৰু এই পেজটোৰ কৰ্নাৰত আছে কি ক্লাছৰ কোৱেশ্চন পেপাৰ গুটেখিনি উপলব্ধ আছে আমাক যদি বিএ লাগে আমি বিএত ক্লিক কৰিম বিএত ক্লিক কৰাৰ পাছত আৰু এটা পেজ ওপেন হ'ল আৰু এই পেজত আপোনালোকে দেখা পাব বেচেলাৰ অফ আৰ্টছ বিএ আছামিজ মেজৰৰ কোৱেশ্চন পেপাৰ আছে প্ৰথমে দিয়া আছে সেমিষ্টাৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ তে আমি এই ফাৰ্ষ্ট সেমিষ্টাৰ 2014 ৰ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰিব হলে আমি ইয়াত যে লিখা আছে পেপাৰ মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ ইয়াত আমি ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পাছতেই যিখন 2014 ৰ কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰখন ডাউনলোড হৈ যাব আৰু ডাউনলোড কৰাৰ পিছত আমি আমাৰ য'ত ডাউনলোড হৈছে ফাইল মেনেজাৰ য'ত ডাউনলোড হৈছে তাত চাব পাৰো আৰু ইয়াত ওলাই যায় এনেকৈ আমি বাকি কোৱেশ্চন পেপাৰ সমূহ ডাউনলোড কৰিব পাৰো অকল আসামিজৰ বুলিয়ে নহয় গুটেখিনি সেমিষ্টাৰৰ গুটেখিনি সাবজেক্টৰ ইয়াত কোৱেশ্চন পেপাৰ উপলব্ধ আছে আপোনালোকে ইয়াৰ পৰা অতি সহজে কোৱেশ্চন পেপাৰ সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ লিংকটো মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাৰ পৰা অতি সহজে এই পেজটোত যাব পাৰিব এই আছিল আজিৰ ভিডিওটোৰ পৰা আশা কৰো আপোনালোকৰ যথেষ্ট সহায় হৈছে আৰু সঁচাকৈ যদি সহায় হৈছে তেনেহলে লগৰজনক শ্বেয়াৰ কৰক আৰু লাইক এটা কৰক সাবস্ক্ৰাইবটো কৰিবই গতিকে আজিলৈ বিদায় আকৌ পুনৰ এটা ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ তেতিয়া আকৌ লগ পাম গতিকে বিদায় ধন্যবাদ জয় অসম